মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ অষ্টম অধ্যায় গতিৰ অৱস্থান বেগ সম্পৰ্ক সমীকৰণৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টিত আমি বেগ আৰু সময় সম্পৰ্কৰ সমীকৰণৰ বিষয়ে আলোচনা কৰিছিলোঁ নহয় জানো? আজি আমি অৱস্থানৰ বেগ সম্পৰ্কৰ সমীকৰণৰ বিষয়ে আলোচনা কৰিম। তোমালোকে বেগ সময় সম্পৰ্কত এই লেখডাল পাইছিলা নহয় জানো? এই লেখডাল আমি সময় আৰু এয়া বেগৰ এডাল লেখ পাইছিলোঁ। এই সময় বেগ লেখত সুষম ত্বৰণেৰে এটা বস্তুৱে যদি টি সময়ত অতিক্ৰম কৰা দূৰত্ব s হয় আৰু লেখডালৰ তলত চোৱা OABC এই বস্তুটোৱে তেতিয়া অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? লেখডালৰ এই যিহেতু OABC এই ক্ষেত্ৰটো এটা কি ক্ষেত্ৰ আমি দেখিছোঁ? এইটো এটা ট্ৰেপিজিয়াম। এই ট্ৰেপিজিয়ামটোৰ কালিৰ সমান হ'ব। তাৰমানে সুষম ত্বৰণেৰে এটা বস্তুৰ যেতিয়া সুষম ত্বৰণেৰে টি সময়ত গতি কৰিব, সেই বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব? তাৰমানে দূৰত্ব s = OABC ট্ৰেপিজিয়ামটোৰ কালিৰ সমান হ'ব। গম পাইছেনে? কি হ'ব যে বস্তুটোৱে সুষম ত্বৰণেৰে গতিশীল বস্তুটোৱে টি সময়ত অতিক্ৰম কৰা দূৰত্ব s লেখডালৰ তলত OABC ট্ৰেপিজিয়ামে আৱৰা কালিৰ সমান, অৰ্থাৎ s = OABC ট্ৰেপিজিয়ামৰ কালি। এতিয়া আমি তোমালোকে গণিত বিষয়ত পাইছাই ট্ৰেপিজিয়ামৰ কালিৰ এটা সূত্ৰ আছে নহয় জানো? এই সূত্ৰটো কি? আমি আকৌ চিত্ৰটোলৈ যাওঁ। তাত কি আছিলে? হাফ ইনটু, আমি জানো ট্ৰেপিজিয়ামৰ দুডাল বাহু কি হয়? সমান্তৰাল হয় নহয় জানো? ইয়াত OA আৰু BC এই বাহু দুডাল কি? সমান্তৰাল। এই বাহু দুডালৰ যোগফল ইনটু এই বাহু দুডালৰ মাজৰ যিটো লম্ব দূৰত্ব, ইয়াত কি? OC হ'ব। গতিকে কি আছিলে ট্ৰেপিজিয়ামৰ কালিৰ ফৰ্মুলাটো যে ট্ৰেপিজিয়ামটোৰ সমান্তৰাল বাহু দুডালৰ যোগফল পূৰণ বাহু দুডালৰ মাজৰ যিটো লম্ব দূৰত্ব বা উচ্চতা, এইটো OC ইনটু OC হাফ ইনটু। গতিকে অৰ্থাৎ কি হ'ল? OABC ট্ৰেপিজিয়ামৰ কালি কি হ'ব? OA প্লাছ BC এই দুডাল হ'ল সমান্তৰাল বাহু দুডাল ইনটু OC ইয়াৰ লম্ব দূৰত্ব ডিভাইডেড বাই 2। এতিয়া আমি বেগ সময় যিটো সম্পৰ্ক আছিলে তাত আমি কি পাইছিলোঁ? এই গ্ৰাফডালৰ মতে OA = কি পাইছিলোঁ? U, BC পাইছিলোঁ V আৰু OC কি পাইছিলোঁ? T। এতিয়া আমি ইয়াত বহুৱাই দিওঁ। OA কিমান পালোঁ আমি? U প্লাছ BC কিমান পাইছিলোঁ? V আৰু তাৰ কিমান পাইছিলোঁ? দূৰত্বটোত কিমান আছিলে? সময়টো কিমান আছিলে? T। OC = কিমান পাইছিলোঁ আমি? T। আমি ইয়াতে সেইদিনাখন পাইছিলোঁ তোমালোকৰ OA কিমান পাইছিলোঁ আমি? U হয় নে নহয়? OA U আৰু BC কিমান পাইছিলোঁ আমি? V আৰু OC কিমান আছিলে? T। গতিকে তাৰ মানটো আমি ইয়াত বহুৱাই দিলোঁ। এতিয়া আকৌ আমি চাওঁ এই যে বেগ সময় সম্পৰ্কটো কি আছিলে? V = U প্লাছ AT। এইটো আমি এনেকৈও লিখিব পাৰোঁ, ইউটো এইফালে লৈ আহোঁ, V - U = AT বা T = V - U / A। ক'ৰ পৰা পালোঁ? বেগ সময় সম্পৰ্কৰ সমীকৰণৰ পৰা। এতিয়া আমি কি কৰোঁ? এইটোতো T = V - U / A, এইটো V - U / A। এইটো যদি আমি এই সম্পৰ্কটোত বহুৱাই দিওঁ, s = U প্লাছ V ইনটু Tত আমি বহুৱাই দিওঁ, এইটো কি আছিলে? U প্লাছ V বা V প্লাছ U লিখিলেই হ'ব ইনটু এইটো কি? টিৰ মান আমি কি পালোঁ? ইনটু T আছিলে নহয় জানো? টিৰ সলনি আমি কি লিখিলোঁ? ইয়াৰ পৰা পালোঁ V - U / A। তো V প্লাছ U ইনটু V - U আৰু এইটো কি হৈ গুচি আহিলে? টুৱাইছ A হয়নে? এতিয়া চোৱা
এইটো আমি ক্ৰছ পূৰণ কৰিলোঁ বৰ্জ্যপূৰণ কৰোঁতে কি পালোঁ 2as আৰু এফালে v প্লাছ ইউ ইনটু v মাইনাছ ইউ আমি যিহেতু এটা সূত্ৰ পাইছিলোঁ a প্লাছ b ইনটু a মাইনাছ b ইকুৱেল টু কি আছিলে a স্কোৱাৰ মাইনাছ b স্কোৱাৰ নহয় জানো গণিতত আমি পাইছিলোঁ এটা সূত্ৰ আৰু এই সূত্ৰটো আমি ইয়াত প্ৰয়োগ কৰিলে কি পাম এইটো v প্লাছ ইউ ইনটু v মাইনাছ ইউ ইকুৱেল টু কিমান হ'ব v স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ গতিকে বেগ সম্পৰ্ক অৱস্থান আৰু সম্পৰ্কৰ সময় অৱস্থান আৰু বেগ সম্পৰ্কৰ সমীকৰণটো তেতিয়াহ'লে কি হ'ব টুৱাইচ as ইনটু v স্কোৱাৰ মাইনাছ a স্কোৱাৰ বুজি পালা নিশ্চয় তোমালোকে এতিয়া আমি এই সম্পৰ্কটো আমি এনেদৰে লিখিব পাৰোঁ টুৱাইচ as ইকুৱেল টু v স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰোঁ এতিয়া আমি দুটা সম্পৰ্কৰ বিষয়ে তিনিটা আমি পাইছিলোঁ নহয় জানো দুটা আমি ইতিমধ্যে আলোচনা কৰিলোঁৱেই v ইকুৱেল টু কি আছিলে u প্লাছ at আৰু আজি আমি কি কৰিলোঁ টুৱাইচ as ইকুৱেল টু v স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ আৰু এটা আছে আমি সকলোৱে সেইদিনাখন পাইছিলোঁ s ইকুৱেল টু কি পাইছিলোঁ ut প্লাছ হাফ at স্কোৱাৰ নহয় জানো তিনিটা আছে আমাৰ গতিকে এই 3 নম্বৰটো আমি ইয়াৰ পাছৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ধন্যবাদ